নমস্কাৰ, আজি বনাবলৈ লৈছোঁ আলু পকৰা। তাৰ বাবে এটা ডাঙৰ সাইজৰ আলু লৈছোঁ, এটা ডাঙৰ সাইজৰ পিঁয়াজ আৰু চুকনাখন। আলুটো ভালদৰে ধুই মেলি চুকি লৈছোঁ আৰু পিঁয়াজটো চুকি লৈছোঁ। এতিয়া আটা লৈছোঁ 5 চামুচ। আটাখিনি মই গৰম পানীৰে এনেদৰে মিক্স কৰি লৈছোঁ। এতিয়া তাত জোখমতে নিমখ দি দিছোঁ আৰু চুকি লোৱা আলুখিনি দি দিছোঁ আৰু এতিয়া চুকি লোৱা পিঁয়াজখিনিও দি দিছোঁ। আপোনালোকে ইয়াত জলকীয়াও এড কৰিব পাৰে। এতিয়া তাত এচিকুট খাৰ দি দিছোঁ। মই ঘৰত বনোৱা খাৰ দিছোঁ আৰু এচিকুট হালধি দি দিছোঁ। এতিয়া আটাখিনি মিক্স কৰি আধা ঘণ্টাৰ বাবে ঢাকনি লগাই থৈ দিম। এয়া মই পকৰা বনাবলৈ ননষ্টিক পেন এখন লৈছিলোঁ। ননষ্টিক পেনত অকণমান তেল দিলেও হয়। এতিয়া মই তাত এখন এখনকৈ এনেদৰে দি যাম। ল' ফ্লেমত ৰাখি 5 মিনিটৰ বাবে ঢাকনি লগাই থৈ দিম। 5 মিনিট হৈ যোৱাৰ পিছত আকৌ এইটো ছাইড এনেদৰে ওলটাই দিম। এয়া আকৌ 5 মিনিটৰ বাবে ঢাকনি লগাই থৈ দিম। তাৰপিছত আমাৰ আলু পকৰা ৰেডি। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। খুবেই হেল্ডি, খুবেই টেষ্টি হয়। এয়া আপোনালোকৰ যদি মোৰ ভিডিঅ'বিলাক ভাল